মই জানো যে মই আজিলৈ বেয়া কৰা নাই বিশেষকৈ যিটো মানুহে কয় ন যে মই 2 নম্বৰী ধান্দা কৰোঁ এই বয়স কিমান হৈছে মোৰ 17 বছৰ চলি আছে তো মই যদি তেনেকুৱা কৰিছোঁ মই এইটোও কওঁ ঠিকে আছে মই কৰিছোঁ আপোনালোকে কৈছে মই মানি লৈছোঁ মই কৰিছোঁ যদি কৰিছোঁ যিকেইজনৰ লগতে মোৰ তেনেকুৱা বেয়া সম্পৰ্ক হৈছে নিশ্চয় তেওঁলোকৰ ওচৰত ফটোজ ভিডিঅ' যি নহওক আছে তো সেয়া ফটোজ মোক দিয়ক তেতিয়া আপোনালোকে মোক যি কয় মই মানি যাম এনেকৈ বদনাম নিদিব কাৰণ মই বহুত মেণ্টেলি কষ্ট পাইছোঁ এতিয়া স্কুল আজি এমাহমান হ'ল নেকি মই স্কুল যোৱা নাই কিন্তু মোৰ সপোনটো বহুত ওপৰত মোৰ SI হোৱা সপোন তো SI হ'বলৈ মইতো বহুত পঢ়িব লাগিব কিন্তু নোৱাৰা হৈ গৈছোঁ ভাগৰি গৈছোঁ আৰু মানে মিডিল ক্লাছ কাৰণে চাগে আমাক তেনেকুৱা ব্যৱহাৰ কৰে শুনা সবৰে লাইফত থাকে কিবা নহয় কিবা তুমি আগবাঢ়ি যাব লাগিব মানুহক ইমান মেণ্টেলি অশান্তি দিব নালাগে মই মেণ্টেলি বহুত অশান্তি পাইছোঁ য'ত নেকি মই 2-3 বাৰ তেনেকৈ মই যিজনী ছোৱালীয়ে বেলেগক বুজাওঁ যে নিজৰ জীৱনটো ধ্বংসৰ পথত নিনিবা আৰু সেইজনী ছোৱালীয়ে 2-3 বাৰ মৰিব গৈছোঁ যেতিয়া কিবা এটা দুখ পাইছোঁ চাগে তো মোক তেনেকৈ নক'ব মই তেনেকুৱা এটা কাম আজিলৈ কৰা নাই কাৰণ মই নিজে দেখিছোঁ যে মোৰ মায়ে কষ্টত য'ত নেকি মোৰ মায়ে মৰিগাঁৱত এই কেটলি মুখত পিঠা সেয়া দি আমাক পঢ়াইছে তো সেই কেটলি মুখত পিঠা দি মই ক্লাছ 7 মানলৈ তেনেকেই মায়ে কষ্ট কৰি পঢ়াই এই বিয়েৰ খাইছে তাৰপিছত মোক কৈছে তুমি খোৱা মই বোলো মই এইবিলাক আজিলৈ মুখত দিয়া নাই বেয়া বস্তু মায়ে দিব মানা কৰিছে মই নিদিওঁ তাৰপিছত আৰু সিটো মোক জোৰ জবস্তি খুৱাই তাৰপিছত সি কৈছে মোক এটা চুমা দিয়া মইতো মোৰ কিবা মই কি কৰিম মই নিজেই ভাবি পোৱা নাই তাৰপিছত আৰু অলপ সময় মই ৰখিছোঁ তাৰপিছত আৰু সি কি কৰিছে মানে বিয়েৰ বটলটো লৈ পেলাই এনেকৈ ভাঙি মোৰ টেটুত মানে এনেকৈ থৈছে যে তুমি যদি মানে হেৰি চুমা নিদিয়া তেনেহ'লে মই মাৰি পেলাম তেতিয়া মই কি কৰিম না মই ফোন কৰিব পাৰিছোঁ ঘৰত না মই কিবা কৰিব বহুত চিঞৰিছোঁ চিঞৰোতে ৰেষ্টুৰেণ্টৰ 2জন মানুহ আহিছে যদিও দৰ্জা লক কৰা আছিলে মানে তাৰপিছত আৰু কি কৰিম তাৰপিছত শকত কিন্তু বহুত শকত ল'ৰা আছিলে তাৰপিছত আৰু মই তাক বুজাইছোঁ মই বোলো ঠিক আছে মই দিম তুমি অলপ বহাচোন বুলি কৈ পেলাই মই তাৰ হাতৰ পৰা বিয়েৰ মই এইটো লৈছোঁ মই বোলো মই এইটো এতিয়া তোমাক মাৰিম তুমি যদি মোক ইয়াৰ পৰা যাবলৈ নিদিয়া তাৰপিছত মই চিঞৰিছোঁ নিজৰ অসমৰ শ্ব'টোকে যদি আপোনালোকে পাত্তা নিদিয়ে আমিয়ে যদি নিজৰ বস্তুখিনিক পাত্তা নিদিওঁ বাহিৰৰ মানুহে কি পাত্তা দিব সেইটোৱে হয়নে তো সেইটো জিকাৰ পিছতো বহুত সমালোচনাৰ সন্মুখীন হৈছিলোঁ বৰ্তমানেও হৈ আছোঁ হৈও থাকিম কিন্তু আৰু এটা বস্তু হৈছে এই সমালোচনাখিনিয়ে মোক আৰু গ্ৰ' কৰোৱাইছে এটা ক্ষেত্ৰত ভালো পজিটিভ পুছ যোনটো এটা পজিটিভ পুছ আহিছে মোৰ হাজবেণ্ডৰ ফালৰ পৰা আৰু নিগেটিভ পুছ হ'লেও পজিটিভ হ'লেও পুছ হয় যেনেকৈ কয় যে এনি পাব্লিচিটি ইজ এ গুড পাব্লিচিটি ৱেডাৰ ইটছ নিগেটিভ অৰ পজিটিভ এগৰাকী ছোৱালীৰ মাজত আপুনি কি বিচাৰি প্ৰথমতে প্ৰেমত পৰে কি দেখে প্ৰথম কথা হ'ল কিবা এটা মৰম লাগিব কিবা এটা কোৱালিটি থাকিব লাগিব তেতিয়াহে আৰু কিছুমান ছোৱালী এটা বহুত ধুনীয়া থাকে দেখিবলৈ কিন্তু বিশেষ কোৱালিটি একো নাথাকে চ' তেনেকৈ ধুনীয়া আৰু কোৱালিটি দুটা থাকিলে অকণমান তেতিয়া ইনফ্লুৱেঞ্চ হয় ইনফ্লুৱেঞ্চিয়েল হয় তেতিয়া সেইটোৱে কথা আৰু কোৱালিটি থাকিব লাগিব ধুনীয়া অকল ধুনীয়া নাথাকিলেও হ'ব চব মানুহটো ধুনীয়া নহয় মনৰ ধুনীয়াও থাকে মনৰ ধুনীয়া থাকে বিউটি বস্তুটো ইনাৰ আছে আউটাৰ বিউটিটো ইমান হেৰি নকৰোঁ চ' সেইকেইটাই গুণ আৰু